Hey, what's up my beautiful people? Welcome to my YouTube channel. Aadhaar card আৰু electricity bill কেনেকৈ লিংক কৰিব আহক আমি ভিডিঅটো চাওঁ। আপোনালোকে Chrome browser গৈ তাত চাৰ্চ কৰিব apdcl.org। তাৰপিছত এইটো চাৰ্চ কৰাৰ পিছত এনেকুৱা এটা হোম পেজ এটা আহিব। হোম পেজটো তললৈ স্ক্ৰল কৰি যাব। গৈ চাওক নতুনকৈ এটা আপডেট আহিছে মোবাইল নাম্বাৰ আৰু আধাৰ কাৰ্ড লিংক। ইয়াতে কনজিউমাৰ নম্বৰটো ইয়াতে টাইপ কৰি দিব আপোনালোকৰ বিলখনত থাকে কনজিউমাৰ নাম্বাৰটো। তাৰপিছত ইয়াৰ পিছত এই যোনটো নেক্সট যোনটো অপশ্যনটো আছে কাৰ চিনডাল তাতে টাচ কৰিব। তাৰপিছত চাব আকৌ এটা এইটো পেজটো আহিব। ইয়াতে ধুনীয়াকৈ দিয়া আছে আপোনালোকে কোনটো সিলেক্ট কৰিব লাগিব। আপোনালোকে ইয়াতে অকুপেশ্যনটো সিলেক্ট কৰিব। আপোনালোকৰ যিয়ে হয় মই আদাৰ্সটো এতিয়া সিলেক্ট কৰি দিছোঁ। তাৰপিছত আপোনালোকে আৰু ইয়াত মোবাইল নাম্বাৰটো দিব আপোনালোকৰ আৰু একদম শেষত আছে আধাৰ নাম্বাৰ। আধাৰ নাম্বাৰটো দিব। ইয়াত চাব যোনকেইটা ষ্টাৰ দিয়া আছে মোবাইল নাম্বাৰ আৰু অকুপেশ্যনত এইকেইটা দিয়াটো বাধ্যতামূলক। তাৰপিছত যোনকেইটা ষ্টাৰ দিয়া নাই সেইকেইটা আপোনাৰ লগত ডিপেণ্ড কৰে। এইটো আপোনালোকে দিব বিচাৰিলেও দিব পাৰে বা ইমেইল এইবিলাক, আৰু যদি দিব ইচ্ছা নকৰে তেতিয়া নিদিলেও হয়। তাৰপিছত আহি পেলাই ইয়াতে গোটেইখিনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত এটা আপোনাৰ ফোন নম্বৰত OTP এটা যাব। সেই OTPটো ইয়াতে টাইপ কৰি দিব। টাইপ কৰি তাৰপিছত ভেৰিফাই অপশ্যনটো আছে যোন ভেৰিফাই অপশ্যনত টাচ কৰি দিব। বাছ ইমানখিনি কাম কৰিলে আপোনাৰ গোটেইখিনি ছাকচেছফুল হৈ যাব। যদি ভিডিঅ'টোৱে আপোনাৰ অকণমান হ'লেও সহায় কৰিছে তেনেহ'লে এটা লাইক দিব আৰু ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। আৰু এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যাতে বেলেগৰো সহায় হয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।